এইখনে হ'ল আইদেউ সন্দিকৈ মহিলা সন্মান আঁচনিৰ আবেদন পত্ৰ। নমস্কাৰ, এইটো মুহূৰ্তত লৈ আহিছোঁ ৰাজ্যৰ মহিলাসকলৰ বাবে এক অতি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ইতিমধ্যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তথা সৰ্বানন্দ সোণোৱাল ছাৰে ঘোষণা কৰিছে যে অসমৰ মহিলাসকলক প্ৰতি মাহে 300 টকাকৈ অৰ্থাৎ বছৰি 1200 টকাকৈ প্ৰদান কৰা হ'ব এক আঁচনিৰ জৰিয়তে। তো এই আঁচনিৰ শুভাৰম্ভ কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তথা সৰ্বানন্দ সোণোৱাল ছাৰে। তো এই আঁচনিৰ যিখন আবেদন পত্ৰ, সেই আবেদন পত্ৰখন মোৰ হাতত আহি পৰিছে। তো আপোনালোকক মই এই আবেদন পত্ৰ ক'ত পাব, কেনেকৈ আনিব লাগিব আৰু কোনসকল মহিলাই এই আঁচনিৰ জৰিয়ত লাভ কৰিব পাৰিব। তো এই আঁচনিৰ আবেদন কৰিবলৈ কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব আৰু এই আবেদন পত্ৰখন ক'ত পাব, কেনেকৈ আবেদন পূৰণ কৰিব লাগিব, এই সকলোখিনি তথ্যৰ ওপৰত মই আজি আলোচনা কৰিম আৰু আপোনালোকক মই ষ্টেপকে দেখুৱাই দিম এই আবেদন পত্ৰখন কেনেকৈ পূৰণ কৰিব লাগে। তো আপোনালোকক মই ইয়াতে এটা সৰু অনুৰোধ কৰিব বিচাৰিছোঁ, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণখিনি চালেহে বুজিবলৈ পাৰিব। আৰু এটা ৰিকুৱেষ্ট কৰিম, চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি প্লিজ ছাবস্ক্ৰাইব কৰি এটা লাইক কৰি দিব, যাতে মই এনেকুৱা ভাল ভাল ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিব পাৰোঁ। তো তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' আজি আলোচনা কৰিম এই যি আঁচনিখন, এই আঁচনিখনৰ নাম হ'ল আইদেউ সন্দিকৈ মহিলা সন্মান আঁচনি। আইদেউ সন্দিকৈ মহিলা সন্মান আঁচনি। তো আইদেউ সন্দিকৈ মহিলা সন্মান আঁচনিৰ জৰিয়তে অসমৰ যিসকল মহিলা আছে, তো সকলো মহিলাই ইয়াত আবেদন কৰিব নোৱাৰিব। অকল ইয়াত কিছুমান এলিজিবল ক্ৰাইটেৰিয়া আছে। তো এই এলিজিবল ক্ৰাইটেৰিয়া বা কিছুমান যোগ্যতা আছে, এই যোগ্যতাসমূহ আপোনালোকে পূৰণ কৰিলে আপোনালোকে এই আঁচনিৰ লাভসমূহ উঠাব পাৰিব। তো মই ইয়াতে আলোচনা কৰিম। তো যোগ্যতাৰ মাপকাঠিসমূহ আলোচনা কৰিম। এলিজিবিলিটি ক্ৰাইটেৰিয়া, প্ৰথমতে আপুনি যদি অসমৰ বাসিন্দা হয় তেন্তে আপুনি ইয়াত আবেদন কৰিব পাৰিব। দ্বিতীয়তে, যোনগৰাকী মহিলাই এই আঁচনিৰ অধীনত আবেদন কৰিব বিচাৰিব তেওঁৰ বয়স কমেও 35 বছৰ হ'ব লাগিব আৰু 60 বছৰৰ তলত হ'ব লাগিব। তৃতীয়তে, যি মহিলাগৰাকীৰ তেওঁৰ বছৰি আয় 50,000 টকাৰ তলত হ'ব লাগিব, ওপৰত হ'ব নোৱাৰিব। 50,000 তলত টকা যদি হয় তেন্তে আপুনি এই আঁচনিৰ অধীনত আবেদন কৰিব পাৰিব। চতুৰ্থতে, কোনো চৰকাৰী, অৰ্ধ চৰকাৰী, ৰাজহুৱা খণ্ডৰ কোনো গোট অথবা চৰকাৰী অনুদান পোৱাৰ সংগঠনৰ চাকৰিয়াল হ'ব নোৱাৰিব। অৰ্থাৎ আপুনি যদি কোনো চৰকাৰী চাকৰিৰ অধীনত পেঞ্চন পাই আছে বা আপুনি যদি কোনো বেচৰকাৰী খণ্ডত কিবা অৰ্ধ চৰকাৰী ৰাজহুৱা খণ্ডত যদি কিবা কাম কৰি আছে তেন্তে হ'লে আপুনি এই আঁচনিৰ লাভসমূহ উঠাব নোৱাৰিব। পঞ্চমতে, আবেদনকাৰীয়ে কোনো চৰকাৰী পেঞ্চন বা NSPৰ দৰে কোনো চৰকাৰী আঁচনিৰ অধীনত অসম চৰকাৰ বা ভাৰত চৰকাৰৰ পৰা পেঞ্চন পোৱা হ'ব নালাগিব। তো আপুনি এইখিনি যদি ভাৰত চৰকাৰ তথা অসম চৰকাৰৰ পৰা যদি কিবা পেঞ্চন পাই আছে তথাপিও আপুনি এই আঁচনিৰ অধীনত লাভ কৰিব নোৱাৰিব। তো অৱশেষত আছে, বিবাহ বিচ্ছেদ হোৱা মহিলাৰ ক্ষেত্ৰত উপযুক্ত ন্যায়িক কৰ্তৃপক্ষই নিৰ্ধাৰণ কৰি দিয়া অনুসৰি পূৰ্বৰ স্বামীৰ পৰা পোৱা বছৰি বাৰ্তাৰ পৰিমাণ 50,000 টকাতকৈ কম হ'ব লাগিব। যদি আপোনাৰ বিবাহ হৈছে, আপোনাৰ বিবাহ হোৱাৰ পাছতো যদি আপোনাৰ বিবাহ বিচ্ছেদ হৈছে, বিচ্ছেদ হোৱাৰ পাছত যদি আপোনাৰ যি স্বামী আছে, স্বামীৰ পৰা যদি আপুনি যি স্বামীৰ আয় যদি 50,000 টকাৰ তলত হয় যদি, তেন্তে আপুনি এই আঁচনি লাভ কৰিব পাৰিব। তো আপোনাৰ যদি বিবাহ বিচ্ছেদ হৈছে, তো আপোনাৰ সেই বিবাহ বিচ্ছেদৰ উপযুক্ত কৰ্তৃপক্ষই যি চাৰ্টিফিকেট দিছে আপোনাৰ বিবাহ হৈছে কিন্তু এতিয়া বিচ্ছেদ হৈ আছে, একেলগে নাই, তেনেহ'লে আপুনি ইয়াৰ এটা প্ৰমাণ পত্ৰ দিব লাগিব। অৰ্থাৎ আপোনাৰ এইটো নথিপত্ৰ হিচাপে গাঁঠি দিব লাগিব। তো এতিয়া চাওক, আপোনালোকক মোৰ লগত মই আলোচনা কৰিব লৈছোঁ প্ৰয়োজনীয় নথিপত্ৰ। আপোনাৰ এই আঁচনিৰ অধীনত আবেদন কৰিবলৈ কিছুমান নথিপত্ৰৰো প্ৰয়োজন হ'ব। তো এই নথিপত্ৰসমূহ কি কি, তো চাই লওক বলক। প্ৰথমতে, উপযুক্ত কৰ্তৃপক্ষৰ পৰা অসমৰ স্থানীয় বাসিন্দাৰ প্ৰমাণপত্ৰ থাকিব লাগিব। আপুনি যে অসমত বাস কৰি আছে সেই অসমৰ
প্ৰমাণপত্ৰ থাকিব লাগিব যে আপুনি স্থানীয় বাসিন্দা হিচাপে প্ৰমাণপত্ৰ এখন থাকিব লাগিব। দ্বিতীয়তে চক্ৰ বিষয়া বা আন উপযুক্ত কৰ্তৃপক্ষৰ পৰা আবেদনকাৰীৰ বছৰি আয়ৰ প্ৰমাণপত্ৰ। আপোনাৰ যি 50,000 টকাৰ তলত যে আয় আছে সেইটো দেখুৱাবৰ কাৰণে আপুনি চক্ৰ বিষয়া বা উপযুক্ত কৰ্তৃপক্ষৰ পৰা আপুনি এখন ইনকাম টেক্সৰ চাৰ্টিফিকেট উলিয়াব লাগিব, য'ত আপোনাৰ বছৰি আয় 50,000 টকাৰ তলত হ'ব লাগিব। যদি হয় তেন্তে আপুনি এই আঁচনিৰ জৰিয়তে আঁচনিৰ লাভসমূহ উঠাবলৈ পাৰিব। দ্বিতীয়তে আপোনালোকে চাওক, কৰ্তৃপক্ষ গাঁও পঞ্চায়তত সভাপতি পৌৰ অধ্যক্ষৰ পৰা অবিবাহিতাৰ প্ৰমাণপত্ৰ। তো আপোনাৰ যে বিবাহ হৈছিল, বিবাহ হোৱা নাই, তো আপোনাৰ বিবাহ নোহোৱাৰ এখন প্ৰমাণপত্ৰ আপুনি আবেদনৰ লগত গাঁঠি দিব লাগিব। তো আপুনি এই অবিবাহিতৰ প্ৰমাণপত্ৰ ক'ৰ পৰা উলিয়াব? তো আপোনালোকে এই অবিবাহিতৰ প্ৰমাণপত্ৰটো আপোনালোকে কৰ্তৃপক্ষ বা গাঁও পঞ্চায়তৰ সভাপতিৰ পৰা আপোনালোকে উলিয়াব পাৰে, বা আপোনালোকে যদি নগৰত বাস কৰে তেনেহ'লে আপোনালোকে পৌৰসভাৰ অধ্যক্ষ যি আছে চেয়াৰমেন, তো তাত গৈ আপোনালোকে এই চাৰ্টিফিকেটখন উলিয়াব পাৰিব বিবাহ নোহোৱাৰ। তো চতুৰ্থতে হিতাধিকাৰী গৰাকী বিবাহ বিচ্ছেদ হোৱা হ'লে বিচ্ছেদৰ উপযুক্ত ন্যায়িক প্ৰমাণ। আপোনাৰ যদি বিবাহ হৈছিল, তো আপোনাৰ যদি বিবাহ হৈছিল তেনেহ'লে আপোনাৰ যে বিবাহ বিচ্ছেদ হৈছে তাৰো এক উপযুক্ত প্ৰমাণপত্ৰ দিব লাগিব, যেনেকুৱা ড্ৰাইভৰ্ছ চাৰ্টিফিকেট হয়। বিবাহ হোৱাৰ পাছত ড্ৰাইভৰ্ছ চাৰ্টিফিকেটটো আপোনালোকে দেখুৱাব লাগিব যদি আপোনাৰ বিবাহ বিচ্ছেদ হৈছে, নহ'লে নালাগে। তো পঞ্চমতে আপোনালোকে চাওক, কৰ্তৃপক্ষ গাঁও পঞ্চায়তৰ সভাপতি পৌৰসভা অধ্যক্ষৰ পৰা পৃথকে থকাৰ প্ৰমাণপত্ৰ। আৰু আপোনালোকৰ যদি বিবাহ বিচ্ছেদ হৈছে, ডাইভোৰ্চ হোৱা নাই, তেনেহ'লে আপোনালোকে যি বিবাহ বিচ্ছেদ হৈছে তাৰ পৃথকে যে আছে সেই পৃথকে থকাৰ এখন চাৰ্টিফিকেট আপোনালোকে গাঁও পঞ্চায়তৰ সভাপতি বা পৌৰসভাৰ পৰা আপোনালোকে উলিয়াই ল'ব পাৰিব সহজতেই। তো পঞ্চমতে আপোনালোকৰ ওচৰত আবেদনকাৰীৰ পাৰপত্ৰ আকাৰ আলোকচিত্ৰ। তো আপোনালোকৰ এখন পাছপোৰ্ট ফটোগ্ৰাফ এখন লাগিব। তো তাৰ পাছতো চাওক, বেংক একাউণ্ট পাছবুক বিৱৰণকাৰী পৃথক প্ৰতিলিপি। তো আপোনাৰ যি বেংকৰ ডিটেইলছ আছে, বেংকৰ পাছবুক আছে, সেই বেংকৰ পাছবুকখন জেৰেক্স লাগিব আৰু আপোনাৰ নিজৰ নামতে হ'ব লাগিব, তেতিয়া আপোনাৰ সুবিধা হ'ব বেছি। তো আপোনাৰ বেংকৰ একাউণ্ট থাকিব লাগিব। অৱশেষত আপোনাৰ এইজ প্ৰুফ চাৰ্টিফিকেট, অৰ্থাৎ আপোনাৰ যি বয়সৰ প্ৰমাণপত্ৰ আছে সেই বয়সৰ প্ৰমাণপত্ৰ আপোনালোকে দেখুৱাব লাগিব, যেনেদৰে বাৰ্থ চাৰ্টিফিকেট বা অন্য যি চাৰ্টিফিকেটবিলাক আছে। তো সেই চাৰ্টিফিকেটৰ আপোনালোকৰ যি বয়সৰ প্ৰমাণপত্ৰ, সেই বয়সৰ প্ৰমাণপত্ৰ আপোনালোকে সেই আবেদনৰ লগত গাঁঠি দিব লাগিব। তো এতিয়া বলক ভিডিঅ'টোত মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম এই আবেদন পত্ৰ কেনেকৈ এপ্লাই কৰিব লাগে বা কেনেকৈ পূৰণ কৰিব লাগে। তো ইয়াক চাবৰ কাৰণে আপোনালোকে কণ্টিনিউ ভিডিঅ'টো চাই থাকক। তো তাৰ আগতে মই আপোনালোকক কৈ দিওঁ যে এই আবেদন পত্ৰখন ক'ত পাব। তো আপোনালোকক মই চিম্পলি কওঁ, এই আবেদন পত্ৰখন আপোনালোকে যদি নগৰত বাস কৰে, তো আপোনালোকে পৌৰসভাত গৈ ক'ব যে মই যি অসমৰ যি নতুন আঁচনি আইদেউ সন্দিকৈ মহিলা সন্মান আঁচনিৰ অধীনত মই আবেদন কৰিব আহিছোঁ, মোক এখন আবেদন পত্ৰ দিয়ক। তো আপোনাক এই আবেদন পত্ৰখন দি দিব। টকা 20 টকা 10 টকা কিবা এটা ল'ব। লোৱাৰ পাছত আপোনাৰ নাম, আপোনাৰ দেউতাৰ নাম তাত লিখি থৈ দিব। তাৰপিছত আপোনাৰ আপুনি যি প্ৰমাণপত্ৰখন শুদ্ধকৈ যি প্ৰমাণপত্ৰ লাগে তো শুদ্ধকৈ আবেদন কৰি আগত য'ৰ পৰা আনিছে তাতে গৈ আপোনালোকে জমা দিব পাৰিব। তো মই যেতিয়া আনিব গৈছিলোঁ মোক কোৱা নাই যে লাষ্ট ডেট কিমান, একো কোৱা নাই এতিয়ালৈকে, আৰু ফৰ্মখনতো লিখা নাই যে একো লাষ্ট ডেট কেতিয়ালৈকে আপোনালোকে দিব পাৰিব। তো আপোনালোকে আনক, সোনকালে যাওক, পলম নকৰি আপোনালোকে আনি আবেদন পত্ৰটো পূৰণ কৰি জমা দিয়ক। তো বলক মই এতিয়া আপোনালোকক মই দেখুৱাই দিম ষ্টেপ বাই ষ্টেপ কেনেকৈ আবেদন পত্ৰখন পূৰণ কৰিব লাগিব। কণ্টিনিউ ভিডিঅ'টো চাই থাকক। তো এইখনেই হ'ল আইদেউ সন্দিকৈ মহিলা সন্মান আঁচনিৰ আবেদন পত্ৰ। এই আবেদন পত্ৰখনত প্ৰথমতে ফিল আপ কৰিবৰ কাৰণে আপোনালোকে প্ৰথমতে আপোনাৰ ফটোগ্ৰাফখন লগাই ল'ব। দ্বিতীয়তে আপোনালোকৰ শ্ৰেণী বা যি কেটেগৰী আছে, আপুনি যদি অবিবাহিতা তেনেহ'লে আপোনালোকে বাকচটোত, সৰু বাকচটোত ৰাইট ক্লিক কৰি দিব, শুদ্ধ চিন দিব। আৰু যদি আপোনালোকে পৃথকে আছে, বিবাহ হোৱাৰ পাছত যদি আপোনালোকে পৃথকে আছে তেনেহ'লে আপোনালোকে ইয়াত ৰাইট ক্লিক কৰি দিব। আৰু যদি বিবাহ বিচ্ছেদ হৈছে, ডাইভৰ্চ হৈছে, তেতিয়ালৈকে আপোনালোকে এই তলৰটোত ৰাইট ক্লিক কৰি দিব। তাৰপাছত আপোনালোকে তলফালে আহিলে 1 নম্বৰত পাবা আবেদনকাৰী নাম। তো আপোনাৰ নামটো ইয়াত ব্লক লেটাৰত লিখিব, অৰ্থাৎ ডাঙৰকৈ লিখিব
ইংলিছত লিখিলে ডাঙৰকৈ লিখিব ধুনীয়াকৈ তো দ্বিতীয়তে আছে ফাদাৰ নেমছ বা আপোনাৰ দেউতাৰ নাম তৃতীয়তে আছে ড্ৰাইভাৰ ছেপাৰেটেড বা বিবাহ বিচ্ছেদ পৃথকে থকা স্বামীৰ নাম বা আপোনাৰ স্বামীৰ নামটো লিখি দিব যদি আপোনাৰ বিবাহ বিচ্ছেদ হৈছে বা পৃথকে আছে নহ'লে নালাগে তো 4 নম্বৰত আছে আবেদনকাৰীৰ জন্ম তাৰিখ আপোনাৰ যি ডেট অফ বাৰ্থটো আছে সেইটো আপোনালোকে বহাই দিব তো 5 নম্বৰত আছে 1 এপ্ৰিল 2020 লৈকে আপোনাৰ বয়স কিমান আছিল ইয়াত আপোনালোকে উলিয়াই এইটো ইয়াত অকল বয়সটো লিখি দিব তো 6 নম্বৰত আছে আবেদনকাৰীৰ যোগাযোগ ফোন নম্বৰ তো আপোনাৰ যি ফোন নম্বৰটো আছে সেই ফোন নম্বৰটো আপোনালোকে ইয়াত বহুৱাই দিব 7 নম্বৰত আছে আপোনাৰ শ্ৰেণী বা কেটাগৰী আপুনি SC ST OBC বা আদাৰ MOC যি আছে আপোনালোকে ইয়াত এইটো লিখি দিব 8 নম্বৰত আছে আবেদনকাৰীৰ ঠিকনা তো আপোনাৰ যিটো ঠিকনা আছে সেই ঠিকনাটো সুন্দৰকৈ ধুনীয়াকৈ লিখি দিব প্ৰথমত আপোনালোকে ডিষ্ট্ৰিক্ট লিখিবা তাৰপিছত আপোনালোকৰ ব্লক যিটো হয় উন্নয়ন খণ্ড সেইটো লিখিবা তাৰপাছত আপোনালোকৰ ভিলেজ বা গাঁওখনৰ নাম লিখিবা বা ওপৰত আছে স্বাস্থ্য শাখিত বা পৌৰসভা এইটো লিখি ল'ব আগত তাৰপিছত আপোনালোকৰ ৱাৰ্ড নম্বৰটো লিখিবা তাৰপাছত আপোনালোকৰ যি ঘৰ নম্বৰ আছে সেই ঘৰ নম্বৰটো লিখিবা তাৰপাছত এইটো চাবা একনলেজমেণ্ট এইটোত আপোনালোকে একো লিখিব নালাগে তো এইটো একো নিলিখিবা এইটো আপোনালোকক অফিচত যেতিয়া আপোনালোকে এই আবেদনখন জমা দিবা তেতিয়া তেওঁলোকে অফিচত লিখি পেলাই আপোনাক এই শ্লিপখন ৰিটাৰ্ণ কৰি বা আপোনাক ঘূৰাই দিব তো পৃষ্ঠাটো উল্টিয়াই দিয়াৰ পাছত আপোনালোকে 9 নম্বৰত চাব এইটো আপোনালোকে লিখিব লাগিব 9 নম্বৰত আপোনালোকে পাছবুকত যি বেংকৰ ডিটেইলছ আছে সেই ডিটেইলছসমূহ আপোনালোকে পূৰণ কৰিব লাগিব তো প্ৰথমতে আপোনাৰ বেংকৰ নামটো লিখিব লাগিব দ্বিতীয়তে আপোনাৰ পাছবুকত থকা মতে পাছবুকত যি নাম আছে সেই নাম থকা মতে আপোনালোকৰ সেই নামটো লিখিব লাগিব তৃতীয়তে আপোনাৰ যি বেংকৰ একাউণ্টটো আছে ভুল নিলিখিব বেংকৰ একাউণ্টটো শুদ্ধকৈ ইয়াত লিখি দিব তাৰপাছত বেংক ব্ৰাঞ্চ নেম আপোনাৰ যি বেংক আছে বেংকটোৰ ব্ৰাঞ্চটো ক'ত আছে সেই ব্ৰাঞ্চটোৰ নাম লিখি দিবা তো পাছবুকতে ব্ৰাঞ্চৰ নাম আপোনালোকে পাই যাব তাৰ পৰা লিখি ল'ব তাৰপিছত IFSC কোড তো তোমালোকৰ যি বেংকৰ পাছবুক আছে তাৰ তলফালে আপোনালোকৰ IFSC কোডটো আছে সেই কোডটো লিখি দিবা 10 নম্বৰত আছে চাবা আবেদনকাৰী বছৰীয়াই 50,000 টকাতকৈ কম হয়নে ইয়েছ আপোনালোকে ইয়েছ হয় বুলি ক্লিক কৰি দিবা আপোনালোকৰ 50,000 টকাৰ তলত হয় বুলি ক্লিক কৰি দিবা নহ'লে ন বুলি ক'লে আপোনালোকে নাপাবা তো ইয়েছত ক্লিক কৰি দিবা 11 নম্বৰত আছে পূৰ্বৰ স্বামীৰ পৰা পোৱা বছৰি বাৰ্তাৰ পৰিমাণ 50,000 টকাতকৈ কম হয়নে ইয়েছ তো আপোনাৰ যদি বিবাহ হৈছে আপোনালোকৰ বিবাহ হোৱাৰ পাছত যদি বিচ্ছেদ হোৱাৰ পাছত যদি স্বামীৰ পৰা আপোনালোকে 50,000 টকাৰ তলত পাই আছেনে সেইটো সুধিছে তো ইয়েছ আপোনালোকে যদি হয় তেনেহ'লে ইয়েছ কৰি দিবা আৰু তাৰ তলত আছে এইখিনি ডিক্লেৰেশ্যন কৰি দিবা ডেটটো লিখি দিবা যিদিনাখন আপোনালোকে জমা দিবা সেই ডেটটো লিখি তাৰ ইয়াত আপোনাৰ যি চহী আছে চহীটো মাৰি দি আপোনালোকৰ এইখনো য'ৰ পৰা ফৰ্মখন আনিছিলে সেই তাত গৈ জমা দি দিব তো জমা দিয়াৰ পাছত আপোনালোকে এই যি একনলেজমেণ্ট শ্লিপ বা প্ৰাপ্তি স্বীকাৰ পত্ৰ এইখন ল'বলৈ একদম নাপাহৰিবা নহ'লে আপোনালোকে বহুতো বিভিন্ন সমস্যাত পৰিব পাৰে যে কিয় পইচা সোমোৱা নাই তো এইখন আপোনাৰ প্ৰমাণ পত্ৰ আপুনি জমা দিছে বুলি এইখন আপুনি লৈ আহিব তো থেংক ইউ এই ভিডিঅ'টোৰ পৰা কিবা এটা উপকৃত পাইছা বুলি আশা কৰিছোঁ ধন্যবাদ